নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল BNK ষ্টাডিলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আহকচোন প্ৰশ্নকেইটানো কি হয় আমি চাই লওঁ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয় উত্তৰ কেৰালা দ্বিতীয় প্ৰশ্নটো হ'ল কাবেৰী নদী ক'ত উৎপত্তি হৈছিল উত্তৰ ব্ৰহ্মগিৰি পাহাৰত তৃতীয় প্ৰশ্নটো হ'ল উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন উত্তৰ অৰুণাচল প্ৰদেশ 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ বাণিজ্যিক শস্য কি উত্তৰ কপাহ আৰু কুঁহিয়াৰ 5 নম্বৰ প্ৰশ্নটো হ'ল সমগ্ৰ ভাৰততে প্ৰবাহিত হোৱা দীঘল নদী কোনখন উত্তৰ গংগা নদী 6 নম্বৰ প্ৰশ্নটো হ'ল ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন উত্তৰ এৰিষ্টটল 7 নম্বৰ প্ৰশ্নটো হ'ল চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল উত্তৰ 1857 চনত 8 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গদ্য লেখক কোন উত্তৰ ভট্টদেৱ 9 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন হৈছিল উত্তৰ 1948 চনৰ 1 জুলাই 10 নম্বৰ প্ৰশ্নটো হ'ল শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল উত্তৰ জৱাহৰলাল নেহেৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ